बीजेपी सरकार होशियार बीजेपी सरकार हाय हाय बीजेपी सरकार हाय हाय असम सरकार हाय हाय आम आदमी पार्टी जिंदाबाद आम आदमी पार्टी जिंदाबाद असम सरकार होशियार असम सरकार गो बैक असम सरकार गो बैक असम सरकार गो बैक आम आदमी पार्टी जिंदाबाद आम आदमी पार्टी রাঙা হয়ে অলপ হেৰি দিয়ক স্মাৰকপত্ৰ মোদী মুখ্যমন্ত্ৰী মহোদয় অসম চৰকাৰ দিশপুৰ অসম কামৰূপ মহানগৰ জিলা আয়ুক্তৰ জৰিয়তে বিষয় নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ দাবী কিয়নো এইখন চৰকাৰে যিবোৰ কাণ্ড কাৰখানা কৰি আছে গোটেই সমূহ ৰাইজে দেখিছে কাৰণ টেক্স অকল টেক্স গাড়ী এখন যেতিয়া মূল্য ইমান দাম নাই গাঁও আমি বজাৰ কৰিছোঁ কিন্তু গুৱাহাটীলৈকে সোমাওঁতে ইমান টেক্স দিবলগীয়া হয় যিটো কাৰণে টেক্স ইমান বাঢ়ি গৈছে বস্তু বাহানিৰ যে দাম বাঢ়িছে একমাত্ৰ চিণ্ডিকেট গুণ্ডা টেক্স ৰোড টেক্স এইবিলাকৰ টেক্স বঢ়াৰ কাৰণে যে আমি ইমান দামত মূল্য কিনিবলগীয়া হৈছে গতিকে আমি চৰকাৰক আপোনালোকক সংবাদ মাধ্যম যোগে আমি অসম চৰকাৰক আমি অনুৰোধ জনাওঁ যাতে আমাৰ অসমবাসীৰ ওপৰত তেওঁলোকে ভালকৈ চকু ৰাখে আৰু যিবোৰ মূল্যবৃদ্ধি হৈছে কিছুমান বস্তু তেওঁলোকে কমতি কৰি দিব লাগে এই আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাওঁ আৰু গোটেই অসমবাসী ৰাইজকে আজি আহ্বান কৰিছোঁ যাতে সমবেত হৈ পেলাই এইখন চৰকাৰৰ এগেইনষ্টত যিবোৰ কাণ্ড কাৰখানা কৰি আছে তাৰ বাবে বিশাল প্ৰতিবাদ কৰিব লাগে গতিকে যিহেতু প্ৰতিৰোধ কৰাৰ বাবে আমি তেওঁলোকক আগ্ৰহ কৰিছোঁ তেওঁলোকক আহ্বান কৰিছোঁ ধন্যবাদ।